আপোনালোকক দিব ওলাইছো এটি বিশেষ খবৰ কাৰ্বি আংলঙৰ সংবাদ মাধ্যমৰ লগত জড়িত খবৰটো হৈছে এবাৰ প্ৰথমবাৰৰ বাবে ডিফু প্ৰেছ ক্লাবে নিৰ্ভীক নিৰপেক্ষ সত্যনিষ্ঠ বাতৰি পৰিৱেশনৰ বাবে লগতে নতুন যুৱ সাংবাদিকসকলক উৎসাহিত কৰিবলৈ 7জনকৈ উদীয়মান যুৱ সাংবাদিকক বিশেষ পাৰদৰ্শিতা বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছে এই বঁটা প্ৰদান কৰা হ'ব অহা 16 নৱেম্বৰ প্ৰেছ দিৱসৰ দিনা এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিয়াম ৰংহাঙৰ দ্বাৰা প্ৰদান কৰা হ'ব এই বঁটা এই বঁটাৰ বাবে নিৰ্বাচিত সকল হৈছে কিডো লাইভৰ সুৰজিৎ চেত্ৰী ডিফু ভয়েছৰ মুকেশ চৌহান নিউজ ফাৰ্ষ্টৰ বাবু সিং ক্ৰামছা কিডো লাইভৰে গুণেশ্বৰ টিমং কাৰ্বি আংলং লাইভৰ লং সদাৰ ইংটি কাঠাৰ ডিফু ভয়েছৰে হমছন হানছে আৰু কাৰ্বি আংলং টুডেৰ লবছন টেৰাং নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7